বন্ধু বান্ধৱীসকল এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা মোৰ এম দুলীয়াজনৰ নতুন ব্লগ ফাৰ্ষ্ট ব্লগ হয়। মুঠতে জোনমণিৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু নতুনকৈ যদি কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। মুঠতে এইখনেই হৈছে জোনমণিক এনেকুৱা এখন বাগানত আনিছিলে, গম পাইছে? এনেকুৱা বাগানত আনিবলৈ তেওঁক ধৰ্ষণ কৰি তেওঁ মানে হত্যা কৰিছে। এনেকুৱা এখন বাগানত যিহেতু নগাঁও মাছমজিয়াত তেওঁ মৃত্যু কৰিব নোৱাৰে, তেওঁ হত্যা কৰিব নোৱাৰে। গোটেই ৰাইজ মানে দোকানী বা ৰাস্তা গাড়ী চাড়ী অহা যোৱা কৰি থাকে, সেইবাবে এনেকুৱা এখন বাগানত আনিছে। এনেকুৱা এখন বাগানত আনি পেলাই তেওঁলোকে হত্যা কৰিছে, সেইটোৱে মেইন কথা। সেইকাৰণে মই আপোনালোকক বাগানখন দেখুৱাই দিব বিচাৰিছোঁ। এইখন বাগানে দেখিছেনে গাইছ? এইখনে বাগান, এইখন বাগানতে এনেকুৱা এখন বাগানতে জোনমণিক আহি আছে। জোনমণি ৰাভাক এনেকুৱা এখন বাগানতে হত্যা কৰিছে, মেইন কথা। আৰু মোৰ নতুন ব্লগ হয়, ফাৰ্ষ্ট জোনমণিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'বোৰ লাষ্টলৈকে চাব আৰু আশা কৰিছোঁ মৰম চেনেহ দিব। আৰু এই বাগানখন আপোনালোকক দেখুৱাই চাওক কিমান ডাঙৰ এখন বাগান। চাওক এইখনে হৈছে ইমান ডাঙৰ এখন বাগানত জোনমণি ৰাভাক এনেকুৱা এখন বাগানত জোনমণি ৰাভাক ভৰাই থৈছিলে। ভৰাই মেলি কেইবাজনো আৰক্ষী এনেকুৱা এখন বাগানত ঘূৰাই ফুৰাই আনি কি কৰিলে, তাৰ লাষ্টত হত্যা কৰে। এনেকুৱা এখন জেগাত মানে চিনাকি নিজান ঠাইত লৈ আহিছে। আৰু নিজান ঠাইতে লৈ আনিব ন, নিজান ঠাইত নতুনকৈ মানে এনেকুৱা হুলস্থুলীয়া জেগাটো তাইক মানে হত্যা কৰিব নোৱাৰে, নিজান ঠাইতো আনিব ন। এনেকুৱা এখন জেগাত আনিছে ন, এনেকুৱা এখন চাওক এনেকুৱা এখন জেগাত লৈ আনিছে বেচেৰীজনীক। এনেকুৱা এখন জেগাতে তেওঁ জীৱনটো মানে ধ্বংস কৰিলে, এনেকুৱা এখন জেগাতে, গম পাইছেনে? মেইন কথা এইখনে বাগান হয়। এনেকুৱা এখন ডাঙৰ বাগানতে মানে য'ত হুলস্থুল নথকা জেগাত তেওঁ মানে অৱস্থা মানে শেষ কৰিলে, গম পাইছেনে আপোনালোকে? গতিকে আৰু এইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলে যে জোনমণি এনেকুৱা এখন মানে জেগাতে আনিছে। যিহেতু এনেকুৱা এখন জেগাতে আনিছে, বেলেগ জেগাতো নিব নোৱাৰে ন, এনেকুৱা জেগাতে আনিব। যিহেতু বাগানৰ মানুহ নাথাকে, ইমান গধূলি ৰাতি ক'ত বাগানৰ মানুহ থাকে, এনেকুৱা জেগাতে আনিব ন। সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। গতিকে আৰু কি ক'মনো, মুঠতে আৰু প্ৰথম ব্লগ হয় ন, বেয়া চেয়া হৈছে। আৰু মুঠতে ভিডিঅ'বোৰ লাষ্টলৈকে চাব, তেতিয়াহে গম পাব। গতিকে বাই বাই। এনেই অকণমান মিনি ব্লগ এটা বনাই দিলোঁ, আপোনালোকে বেয়া চেয়া নাপাব দেই। মিনি ব্লগ এনে গৰমত পূৰা মিনি ব্লগ উৰি পূৰা মিনি ব্লগ এটা বনাই দিছোঁ। আৰু কেনেকুৱা লাগিছে আমাৰ বাগানখন জনাব দেই, আমাৰ বাগানখন কেনেকুৱা লাগিছে জনাব। এনেই মানে মোৰ মনৰ ভাৱতে কৈছোঁ দেই, জোনমণিক এনেকুৱা এখন বাগানত আনিছিলে। মোৰ মনৰ ভাৱ মই ক'ত আনিছিলে নাজানো, আকৌ মনৰ ভাৱতে কৈছোঁ দেই, মনৰ ভাৱত কৈছোঁ। বাকী বিশেষ একো নাই বাৰু, মনৰ ভাৱত এইবিলাক কথা কৈছোঁ। আৰু আপোনালোকে বেয়া চেয়া নাপাব। আৰু গতিকে নতুনকৈ চাইছে যদি আৰু সাহস মৰম দিব বুলি আশীৰ্বাদ কৰিব আৰু মৰম চেনেহ দিব, তেতিয়া উৎসাহ দিব, প্ৰেৰণা দিব, তেতিয়াহে আগবাঢ়িবলৈ সাহস পাম ন। আমাৰ নিচিনা ছোৱালী মানুহক অলপ মৰম চেনেহ দিব আৰু নিজৰ বাইদেউ বুলি বা নিজৰ ছোৱালী হিচাপে বা নিজৰ ভণ্টি হিচাপত সহায় কৰিব। আৰু বাই বাই। এতিয়ালৈ আৰু এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। বাই বাই।